নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনাক আমাৰ চেনেল লিপ্ৰাছ টিভিলৈ। হয় বন্ধুসকল, দীপলিনা বাই ইমান বেয়া কথা ক'ব পাৰেনে? হয়, মই আচৰিত হৈছিলোঁ, ইমান বেয়া কথা দীপলিনা বাই ক'ব পাৰেনে? তো এতিয়া কিয় কৈছোঁ আপুনি চাগে নিশ্চয় সকলোৱে গম পাইছে আৰু কিছুমানে গম নাই পোৱা। সকলোৱে হোৱাটছআপৰ ষ্টেটাছতে দেখিবলৈ পাইছে এই ষ্টেটাছটো। এজন ফেচবুকত যুৱকে কি কৰিলে, দীপলিনা বাৰ ফেক একাউণ্ট এটা বনাই পিনি তেওঁ কি কৰিলে, ইনে অপেন ৰিলেশ্যনশ্বিপ ষ্টেটাছ এটা লগাই দিলে। আৰু যিটো পোষ্টে এতিয়া বৰ্তমান সময়ত গোটেই হোৱাটছআপৰ ষ্টেটাছতে ভাইৰেল হৈ পৰিছে। কিয় ভাইৰেল হৈ পৰিছে জানেনে? যে যিটো পোষ্টটো যিজন যুৱকে পোষ্টটো দিছিলে ইনে অপেন ৰিলেশ্যনশ্বিপ, তাত তলত কমেণ্টত দীপলিনা বাই কমেণ্ট কৰিছে যে সুদূৰ ভাই পোষ্টটো ডিলিট কৰ। তো বন্ধুসকল, কিছুমান মানুহে ভাবি আছে যে সঁচাকৈ দীপলিনা বাই তেনেকৈ কৈছিল নেকি। তো তাকে জানিবৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো বন্ধুসকল, যদি চেনেল নতুন কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মই দিয়া ভিডিঅ' আপুনি পোনপ্ৰথমে চাব পাৰে। তো বন্ধুসকল, অকণমান উপলব্ধ নকৰি বলক আমাৰ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, এডিটিঙৰ এটা সীমা থাকে, যিটো সীমা নেকি এইজন যুৱকে পাৰ কৰিছে। আৰু এইটো সীমা পাৰ কৰি আছিকিউ হুছেইন নেকি এজন যুৱকে ফেচবুকত ইনে অপেন ৰিলেশ্যনশ্বিপ ষ্টেটাছ দিছে, যিটো নেকি দীপলিনা বাৰ লগত। তো বন্ধুসকল, তাৰ ইমান চোতাও হেৰি নাই তাৰ দীপলিনা বাৰ লগত ষ্টেটাছ দিবৰ কাৰণে। তো বন্ধুসকল, এনেকুৱা ভুল কেতিয়াও কৰিব নাপায়। কিন্তু বন্ধুসকল, এইটো মূৰ্খ মক্কেলামীয়ে কি কৰিছে, দীপলিনা বাৰ লগতে ইনে অপেন ৰিলেশ্যনশ্বিপ ষ্টেটাছ দি দিছে। আৰু এটা মক্কেলে কি কৰিলে, তাকে এডিটিং কৰি পিনি তাক অলপ এডিট কৰি পিনি যে তলত কমেণ্টৰ নিচিনাকৈ বনাই দিছে যে সুদূৰ ভাই পোষ্টটো ডিলিট কৰ, যেন দীপলিনা বাহে তেনেকৈ কৈছে। তো বন্ধুসকল, কিছুমান মানুহে ভাবি আছে কি সঁচাকৈ দীপলিনা বাই তেনেকৈ কৈছিল নেকি। তো বন্ধুসকল, এইবোৰ দেখি পিনি আপুনি কেতিয়াও ভুল নাযাব। সঁচাকৈ দীপলিনা বাই তেনেকৈ ক'ব নোৱাৰে, কেতিয়াও নোৱাৰে আৰু নকয়। আৰু তো বন্ধুসকল, এইবিলাক এডিট আচলতে কেনেকৈ কৰে মই আপোনালোকক দেখাই দিছোঁ। নহ'লে কিছুমান মানুহে ভাবি থাকে কি সঁচাকৈ দীপলিনা বাই তেনেকৈ কৈছিল নেকি। তো বন্ধুসকল, আচলতে মোৰ মোবাইলৰ স্ক্ৰীনলৈ আহি যাওক, মই আপোনালোকক দেখাই দিছোঁ আচলতে এইবিলাক এডিট কেনেকৈ কৰে। সঁচাকৈয়ে কোৱা নিচিনা লাগিব যে আপুনি তলত সঁচাকৈয়ে আপুনি কমেণ্ট কৰিছে নেকি, তেনেকুৱাই যেন লাগিব। তো মই আপোনাক শিকাই দিছোঁ যাতে এইবিলাক আপুনি জানিবহে পাৰে, কিন্তু এনেকুৱা নকৰিব কেতিয়াও, কাৰণ এইবিলাক বৰ ভাল কথা নহয়, সমাজৰ হকে বহুত বেয়া কাম এইবিলাক। সঁচাকৈ এতিয়া কিছুমান মানুহে ভাবি আছে কি সঁচাকৈ দীপলিনা বাই তেনেকৈ কৈছিল নেকি, কিন্তু সকলোৱে গম নাপায়। আৰু একমাত্ৰ মীমাসকলেহে বুজি পাব যে এইটো আচলতে ফেক। কিন্তু চব মানুহেতো গম নাপায় আৰু চব মানুহেতো বুজি নাপায় যে সঁচাকৈ এডিট এনেকৈ কৰিব পাৰে নেকি। তো সকলোৱে বুজি নাপায়, কিন্তু কিছুমান মানুহেতো ভাবিয়ে থাকিব যে সঁচাকৈ দীপলিনা বাই ইমান বেয়া কথা ক'ব পাৰে, ইমান তললৈ আমিতো ভবা নাছিলোঁ তেনেকৈ বুলি। কিন্তু বন্ধুসকল, এইবিলাক সকলো মিছা আৰু এইবিলাক আচলতে চব এডিটৰ জহত মানে হেৰি হৈ গৈছে। এডিটৰো এটা সীমা থাকে, যিটো সীমা নেকি এইকেইজনে পাৰ কৰি দিছে। তো বন্ধুসকল, মই আপোনালোকক কৰি দেখাই দিছোঁ কেনেকৈ এডিট কৰে, যে মই প্ৰমাণ দিব বিচাৰিছোঁ যে আচলতে এইবিলাক অৰিজিনেল হয় নে নকলি হয়, সেইটোহে প্ৰমাণ দিব বিচাৰিছোঁ। তো যিখন ভাইৰেল হৈছিলে মই সেইখন পিক্স লৈছোঁ, আৰু সেইখন পিক্স লৈ পিনি মই তাত মোৰ ফটো লগাই দিম। মই স্ক্ৰীনশ্বট মাৰি আনিছিলোঁ ফেচবুকৰ পৰা মোৰ নামটো, আৰু অনলাইনো দেখা পাব। মই এইটো ক্ৰপ কৰি লৈছোঁ, ক্ৰপ কৰি পিনি দীপলিনা বাৰ জেগাত মই বহাই দিছোঁ। তো এতিয়া কথাটো মই কোৱা যেন লাগিছে চব বন্ধুসকল। তো মই এতিয়া নামটো কাটি দিম, দীপলিনা ডেকা আছিলে। তো মই দীপৰাজ বৰা নিউ আছিলে মোৰ নামটো, মই দীপৰাজ বৰা নিউ লগাই দিছোঁ। তো চাই থাকক, মই দীপৰাজ বৰা নিউ লিখি লৈছোঁ, লিখি পিনি ধুনীয়াকৈ আখৰটো মিলাই পিনি তাত বহাই দিছোঁ। চাই লওক কেনেকৈ এডিট কৰে বন্ধুসকল। মোক এতিয়া ফেচবুকত অনলাইন থকা নিচিনা লাগিছে। আৰু মই তো বন্ধুসকল, দেখিলে আপোনালোকে আচলতে কেনেদৰে এডিট কৰে আৰু বিভিন্ন ধৰণে এডিট কৰে। মই জাষ্ট আপোনালোকক 15-20 ছেকেণ্ডৰ ভিতৰত দেখাই দিছোঁ। আচলতে মই ভালকৈ মিলোৱা নাই, কিন্তু ভালকৈ মিলালে আৰু ধুনীয়া হ'ব। তো বন্ধুসকল, আচলতে মই জাষ্ট প্ৰমাণ দিব বিচাৰিছোঁ যে এনেদৰে এডিট কৰি পিনি দিয়ে। তো সেইকাৰণে কিছুমান মানুহৰ পৰা সদায় আঁতৰত থাকক। যিবোৰ মানুহে আচলতে বেয়া বদনামত পেলাব বিচাৰে, তো সেইবিলাকৰ পৰা সদায় আঁতৰত থাকক। সেইবিলাক বিশ্বাস নকৰিব। আচলতে ফটোত দেখি কোনো কথাই আপোনালোকে বিশ্বাস নকৰিব। তাৰে প্ৰমাণ দিবৰ কাৰণে মই আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। তো বন্ধুসকল, যদি ভিডিঅ' চাই অলপ হ'লেও ভাল লাগিলে লাইক কৰি দিবা। যদি চেনেল নতুন কৰিছিলে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মই দিয়া ভিডিঅ' পোনপ্ৰথমে চাব পাৰে। তো আজিলৈ ইমানেই আছিলে। নেক্সট ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই।